প্ৰিয় দৰ্শক, কাৰোবাক অন্তৰত আঘাত কৰি আপুনি কেতিয়াও সুখ বিচাৰি নাপাব। যেতিয়া কাৰোবাৰ মনত দুখ লাগে তেতিয়া তাৰ প্ৰভাৱ কেৱল সেই ব্যক্তিজনৰ ওপৰতেই নহয়, আমাৰ ওপৰতো পৰে। যদি আপোনাৰ ভাল সময় চলি আছে তেন্তে ইয়াৰ বাবে গৰ্ব নকৰিব, কাৰণ জীৱনৰ পৰিস্থিতি সলনি হ'বলৈ বেছি সময় নালাগে। আহকচোন এই কাহিনীটোৰ মাধ্যমেৰে কথাখিনি ভালদৰে বুজি লওঁ। এখন গাঁৱত দুগৰাকী চুবুৰীয়া তিৰোতা বাস কৰিছিল, কবিতা আৰু ৰাধা। ৰাধা পৰিশ্ৰমী আৰু সকলোকে সহায় কৰা স্বভাৱৰ আছিল, কিন্তু কবিতা হিংসা কৰিয়া আছিল, ৰাধাৰ প্ৰতি হিংসা কৰিছিল। কবিতাই সুবিধা পালেই ৰাধাৰ বদনাম কৰে। কেতিয়াবা তাই শাহুৱেকক উচতায় আৰু কেতিয়াবা চুবুৰীয়াৰ সন্মুখত ৰাধাক লৈ হাঁহি তামাচা কৰে। লাহে লাহে ৰাধাৰ ছবি গাঁৱত বেয়া হ'বলৈ ধৰিলে। কবিতাই মনতে বহুত সুখ পালে যে মই এইক তললৈ নমাইহে এৰিলো। কিন্তু কাহিনীটো ইয়াতে শেষ হৈ যোৱা নাই। প্ৰকৃত কাহিনীটো এতিয়াহে আৰম্ভ হৈছে। কিছু মাহৰ পিছতেই কবিতাৰ পুত্ৰৰ বিয়া হ'ল। ঘৰলৈ নতুন বোৱাৰী আহিল। বোৱাৰীয়েও লাহে লাহে শাহুৱেকৰ পদ্ধতিটোকে আপোন কৰি ললে। কাণ ভৰোৱা, আনৰ সন্মুখত ঘৰৰ কথা বেয়াকৈ কোৱা ইত্যাদি। এতিয়া কবিতাই সেই একেই বিষ অনুভৱ কৰিবলৈ ধৰিলে। যি কাম তাই আনৰ সৈতে কৰিছিল, এতিয়া তাইৰ সৈতেও সেই একে ঘটনা ঘটিলে। এদিন অকলে বহি কবিতাই ভাবিলে যে আনক তল পেলাই মই যি সুখ পাইছিলো, আজি সেই একেই যন্ত্ৰণা মোৰ ঘৰলৈও আহিছে। তাই অৱশেষত বুজি পালে যে আনক আঘাত দি পোৱা আনন্দ কেৱল ক্ষন্তেকীয়া, কিন্তু ইয়াৰ ফল পলমকৈ হলেও ঘূৰি আহেই। আনক যন্ত্ৰণা দি পোৱা সুখ প্ৰকৃত সুখ নহয়, সেয়া কেৱল অহংকাৰৰ সন্তুষ্টিহে। প্ৰকৃত সুখ তেতিয়াহে পোৱা যায় যেতিয়া আমাৰ বাবে কাৰোবাৰ চকুৰে চকু পানী নহয়, বৰঞ্চ আশীৰ্বাদহে নিগৰে। প্ৰিয় দৰ্শক, আজিৰ এই কাহিনীটো কেনেকুৱা পালে? যদি ভাল পালে লাইক এটা কৰি দিব। ধন্যবাদ।